সো হেল্ল' বন্ধুসকল পুনৰবাৰ এটা নতুন ফ্ৰেছ টপিক লৈ মই সুৰজ দা পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ বন্ধুসকল আপোনালোকক জনাই যে গভৰ্ণমেণ্টৰ ফালৰ তিনিখন আপুনি ডকুমেণ্ট আপোনাৰ নিজৰ কৰিব পাৰিব অতি সোনকালে আৰু বহুত সোনকালে কৰক যিহেতু বৰ্তমান চলি আছে ফ্ৰী পাছৰ অৱস্থাত আপোনাৰ কি হয় কি নহয় গম পোৱা নাই বৰ্তমান অৱস্থাতে চলি আছে ফ্ৰী যেহেতু আপুনি পাৰ কৰিব পাৰিব এই ডকুমেণ্ট এতিয়া বৰ্তমান আপুনি মই লিংক দিছো আপুনি মোৰ ডেসক্ৰিপচনত আপুনি তাত গৈ লৈ ক্লিক কৰি আপোনাৰ সেই ফিল আপ কৰি আপুনি তিনিখন ডকুমেণ্ট উলিয়াব পাৰিব আৰু তিনিখন ডকুমেণ্ট কিয় উলিয়াব বন্ধুসকল কিয় উলিয়াবে তিনিখন ডকুমেণ্ট উলিয়াৰ লগে লগে আপোনাৰ এটা এক্সট্ৰা ডকুমেণ্ট হৈ পৰিব চাকৰি বাকৰিৰ ক্ষেত্ৰত সকলো ধৰণৰ ক্ষেত্ৰত আমি এই তিনিখন ডকুমেণ্ট ব্যৱহাৰ কৰিব পাৰিব আপুনি নহলে গুগলত গৈ দেখাইছো আপোনাক ভিডিঅ'টোৰ পাছৰ গুগলত গৈ কৰিব পাৰিব আৰু তলত দিছো ডেসক্ৰিপচনত গৈ আপুনি ক্লিক কৰি আপুনি তাত গৈ লৈ ডকুমেণ্ট ফিল কৰি আপুনি লগে লগে তিনিখন ডকুমেণ্ট উলিয়াব পাৰিব যেহেতু আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত বহুত সহজ হৈ পৰিব কিছুমান নিয়ম নীতিৰ বাবে সেইখন ডকুমেণ্ট উলিয়াব লাগিব বন্ধুসকল আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে ইন্ট্ৰটো লগাই লওঁ First of all, আপুনি Google বা Chrome অন কৰিব তাত আপুনি সাৰ্চ কৰিব MyGov পেজ সো তাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ ওলাব যেটো ফাৰ্স্ট অফ অল ক্লিক কৰিব তাত আপোনাৰ নানা ধৰণৰ পেজ ওলাব কিন্তু সকলো পেজত আপুনি ক্লিক কৰিব নালাগে প্ৰথমতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে ইয়াত পেজটো আপুনি ইয়াত শপত গ্ৰহণ আছে শপত গ্ৰহণত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ কিছুমান নাম আহিব আৰু আপোনাৰ সকলো ধৰণৰ তথ্য ইয়াত ডিটেইলছটো আহিব আপুনি নিজৰ মতে নিজৰ জেনেদৰে আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড যেনেকুৱা আছে তেনেদৰে আপুনি ফিল আপ কৰিব ফিল আপ কৰি দিয়াৰ লগে লগে আপোনাৰ তলত আহিব ভাষা সিলেক্ট কৰিবলৈ ভাষাটো সিলেক্ট কৰাৰ লগে লগে ভাষাটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি ইয়াত ফিল আপ কৰিব আপোনাৰ নিজৰ ভাষাটো সিলেক্ট কৰাৰ লগে লগে পুনৰবাৰ আপোনাৰ ওচৰত কিছুমান শপত গ্ৰহণ আহিব আপুনি পঢ়ি ল'ব পঢ়ি লোৱাৰ লগে লগে তাৰ পিছত তলত আহিব ক্লিক টু আপুনি শপত পঢ়িলে বুলি তাত ক্লিক কৰি ল'ব শপত ক্লিক কৰাৰ লগে লগে OTP উলিয়াই ল'ব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ OTP অহাৰ লগে লগে আপোনাৰ ওচৰত সম্পূৰ্ণভাৱে এখন নিজৰ ডকুমেণ্ট আহিব আপোনাৰ ইমেইলত আপুনি ইমেইলত গৈ নিজে সেভ কৰি ৰাখিব পাৰিব PDF নহলে আপুনি প্ৰিন্ট কৰি ৰাখি দিব পাৰিব এখন চক ফাৰ্স্ট হৈ গ'ল এইখন আপোনাৰ কমপ্লিট ঠিক আছে সেকেন্ড পৰ্যায়ত যাব একেটা পেজতে যাব আপুনি এইখন হৈছে ফাৰ্স্ট সেকেন্ড একেটা পেজৰ ওপৰত ক্লিক কৰিব তাত তললৈ আহিব তললৈ আহি আপুনি দেখিব এইটো পেজ তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড পেজটো আপোনাৰ অন হৈ যাব সেকেন্ড পেজ পুনৰ আগৰ যেনেদৰে কৰিছিলে তেনেদৰে আপুনি ইয়াতো আপোনাৰ ডকুমেণ্টখিনি ফিল কৰিব ইয়াত এক্সট্ৰা হৈছে যে আপুনি ইয়াত পেন কাৰ্ড এড কৰিব লাগিব যেহেতু আপুনি পেন কাৰ্ড পাছপোৰ্ট আধাৰ কাৰ্ড যদি এড নকৰে তেনেদৰে নহ'ব নেক্সট আপুনি ইয়াত চাব যে আপোনাৰ ইয়াৰ আগৰ যেনেকৈ প্ৰতিজ্ঞা আহিছিলে তেনেকৈ প্ৰতিজ্ঞা লিষ্ট আহিব আপুনি পঢ়ি ল'ব যেহেতু ভালদৰে পঢ়ি লোৱাৰ পিছত তলত অপশ্যন আহিব যে মই এই প্ৰতিজ্ঞাখিনি পঢ়ি ল'লোঁ তাৰপিছত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে পুনৰবাৰ আহিব OTPটো এড কৰি দিয়াৰ লগে লগে আপোনাৰ সেকেণ্ডখন ডকুমেণ্ট আপোনাৰ হাতত আপোনাৰ মেইল দ্বাৰা আহিব আৰু তেনেদৰে PDFত সেভ কৰিব পাৰিব নহ'লে আপুনি এখন প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে আৰু থাৰ্ড পৰ্যায় হৈছে তাত পেজটোত গৈ এইটো পাব ইয়াত পেজত অন কৰিব আৰু আগৰ ধৰণে ক্লিক কৰিব তাত আপুনি নিশ্চয় ডকুমেণ্টখিনি আগৰ যেনেদৰে ফিল আপ কৰিছিল তেনেদৰে ফিল আপ কৰিব তাৰপিছত এই ভাষাটো ক্লিক কৰিব ভাষাটো ক্লিক কৰাৰ লগে তাত আহিব তাৰপিছত ক্লিক কৰি দিব OTP আহিব OTP হোৱাৰ পিছত নেক্সটখন আপোনাৰ ৰেডি